নমস্কাৰ, মই সেলিম শেখ, ধুবুৰী ই-ৰিক্সা ইউনিয়নৰ উপসভাপতি। আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা এক অভিযান আৰম্ভ কৰিছোঁ। সেয়েহে আমি আমাৰ ই-ৰিক্সা চালক কৰ্মীসকলক কিছুমান জাননী দিবলৈ মই চেষ্টা কৰিছোঁ। আজি আমি বিভিন্ন সময়ত দেখা পাইছোঁ 18 বছৰ বয়সৰ তলৰ ল'ৰাবোৰে ই-ৰিক্সা চলাই আছে। তো ইয়াৰ বাবে আমি পদক্ষেপ লৈছোঁ। আমাৰ ইউনিয়নৰ ফালৰ পৰা এক অভিযান চলাই আছোঁ। 18 বছৰৰ তলৰ ল'ৰা যেন ই-ৰিক্সা চলাব নোৱাৰে, আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা এক কঠোৰ ব্যৱস্থা লৈ আছোঁ। আমি 3 দিন হৈ গ'ল। পৰহি দিনৰ পৰা আমি বহুকেইটা গাড়ী আটক কৰিলোঁ। কৰাৰ পিছত আমি অলপমান পানিছমেণ্ট দি পেলাইও যিসকলৰ গাড়ী চালক আছে এওঁলোকৰ গাৰ্জিয়ানক আমি মাতি পেলাই আমি ৱাৰ্ণিং দি এৰি দিলোঁ। নেক্সট টাইম দেখা পালে আমি প্ৰশাসন লৈ পেলাই আমি একশ্যন ল'ম, যেন 18 বছৰৰ বয়সৰ তলৰ ল'ৰা যেন ই-ৰিক্সা যেন চলাব নোৱাৰে। কাৰণ আমি ধুবুৰীবাসীৰ চলাচলত যেন অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি যাম। বিভিন্ন সময়ত আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ধুবুৰীবাসী ৰাইজে তেওঁলোকৰ অসুবিধা জনাই আহিছে। গাড়ী বেছি গৰম হোৱাৰ কাৰণে ধুবুৰীত চলাচলৰ অসুবিধা হৈছে। তো আমিও মানিছোঁ আৰু আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা আমি পদক্ষেপ লৈছোঁ যেন ধুবুৰী চহৰত 600ৰ পৰা 800 গাড়ী যেন চলাচল কৰিব পাৰে। আমি দেখা পাইছোঁ 2000ৰ পৰা 3000 গাড়ী ধুবুৰীত আছে। গতিকে আমি বহুত চেষ্টা চলাই আছোঁ যেন গাড়ীবোৰ কমি যায়। আমাৰ ধুবুৰী চহৰৰ 16খন ৱাৰ্ডৰ লগতে নিয়াৰেষ্ট যিবোৰ এলেকা আছে, ভিলেজ এলেকা নিয়াৰেষ্ট অঞ্চল, নয়া মছজিদ, ঝগৰাপাৰ পাৰ্ট 1, নয়া মছজিদ আৰু আপোনাৰ ইফালে হৈছে কুসুমুদ্দিন মোৰ আৰু নাক্কাটি মোৰ আৰু এইফালে হৈছে হুচিৰমাট, ভাটিগাঁও, এইবোৰ এলেকা আমি লৈ আছোঁ। গতিকে 600ৰ পৰা 800 গাড়ী আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা আমি মেম্বাৰশ্বিপ আমি এলাউ কৰিছোঁ। আমি 600ৰ পৰা 800 গাড়ীয়ে আমি ধুবুৰীত চলাচল কৰিব দিম। তো ইয়াৰ কাৰণে আতংকিত হ'ব নালাগে। আমি আজিৰ পৰা 2 মাহ পিছত ইউনিয়নে আমি কিবা সিদ্ধান্ত ল'ম। আমি বহি পেলাই আমি মেম্বাৰশ্বিপ ফৰ্ম দিম। দিয়াৰ পিছত 600ৰ পৰা 800 যেন গাড়ী ধুবুৰী চহৰত চলাচল কৰিব পাৰে, ইয়াৰ প্ৰতি আমি লক্ষ্য ৰাখি ইউনিয়নে কাম কৰি যাম। আৰু ধুবুৰীবাসীৰ যেন অসুবিধা নহয় আৰু প্ৰশাসনেও তেনেকুৱা পদক্ষেপ ল'ব বুলি আমি জনা পাইছোঁ। 18 বছৰ তলৰ ল'ৰা যেন তলৰ বয়সৰ তলৰ ল'ৰাবোৰ যেন গাড়ী চলাব নোৱাৰে। আৰু তেওঁলোকেও জনাইছে, পৰিবহণ বিভাগেও জনাইছে 600ৰ পৰা 800 গাড়ী ধুবুৰী চহৰত চলাচল কৰিব পাৰিব। যদিও আমি 16খন ৱাৰ্ড নিয়াৰেষ্ট ঝগৰাপাৰ আৰু নয়া মছজিদ আৰু যিবোৰ এলেকাৰ মই অঞ্চলৰ ক'লোঁ, উত্তৰে পাছৰে যিবোৰ অঞ্চল আছে ৱাৰ্ডৰ লগত মিউনিচিপাল বৰ্ডৰ বাহিৰত যিবোৰ নিয়াৰেষ্ট এলেকা আছে এইবোৰ ঠাইৰ গাড়ী আমি আমাৰ ইউনিয়নৰ মেম্বাৰশ্বিপ দিম। গতিকে মই ই-ৰিক্সা চালক কৰ্মীসকলক ছ'চিয়েল মিডিয়াতে জনাব দি আছোঁ, চেষ্টা কৰি আছোঁ যেন আপোনালোকে 18 বছৰ বয়সৰ ল'ৰাক গাড়ী নিদিব। যদি গাড়ী কিনিছে আপোনাৰ ল'ৰাবোৰক যদি দিছে 18 বছৰৰ তলত, তেতিয়াহ'লে আপুনি কিবা নিজে চলাওক, নহ'লে কিবা আপোনালোকে ব্যৱস্থা কৰক। পৰৱৰ্তী সময়ত যদি আমি দেখা পাওঁ, আমি প্ৰশাসনৰ সহায়েৰে আমি কিবা প্ৰশাসনিক ব্যৱস্থা ল'ম। গতিকে 18 বছৰৰ তলৰ ল'ৰা যেন গাড়ী চলাব নোৱাৰে, ইয়াৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি কৰিছোঁ। তাৰ ভিতৰত আমি দেখা পাইছোঁ
ট্ৰাফিক চিগনেল কিছুমান ই ৰিক্সা চালকসকলে নামানে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিম। আমি জনাই দিছোঁ। আৰু দেখা পাইছোঁ বিভিন্ন সময়ত হেডফোন লগাই পেলাই গাড়ী চলাই, মুখত ৰুমাল বান্ধি হেডফোন লগাই গাড়ী চলাই। তো ইয়াৰ প্ৰতিও আমি লক্ষ্য ৰাখিছোঁ যেন নহয়, আমি জাননী দি আছোঁ, আমি তেনেকুৱা পদক্ষেপো ল'ম। আৰু তেনেকুৱাই যেন, আৰু কথা হ'ল আতংকিত হ'ব নালাগে। আমাৰ যিহেতু গাড়ী বেছি হৈ গৈছে, 600ৰ পৰা যেন 800 গাড়ী ধুবুৰী চহৰত যেন চলাচল কৰিব পাৰি, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি যাম। ধন্যবাদ।